हेलो फ्रेंड्स ভালনে আপোনালোকৰ মই এতিয়া শুই উঠি বিচনাত বহি আছোঁ আৰু ভাবিছোঁ যাবনে আপোনালোক হাই ফ্ৰেণ্ডছ আপোনালোকে হয়তো গম পাইছে ড্ৰেছ পাতি দেখি মই ক'ত যাব ওলাইছোঁ আজি মই এঠাইত যাম বাৰু দেখাই দিছোঁ আপোনালোকে চাই থাকিব গম পাব ক'ত যাম বৰ্তমান আমি উপস্থিত হৈছোহি শ্ৰী শ্ৰী বাসুদেৱ থান মন্দিৰটোত। এই মন্দিৰটো অৱস্থিত অবিভক্ত দৰং জিলাৰ কলাইগাঁও ৰাজচক্ৰৰ অন্তৰ্গত মুকৰাজাৰ বাগিচা গাঁৱত। আৰু এই মন্দিৰটোৰ মাহাত্ম্যৰ বিষয়ে ক'ব গ'লে আমি দেখোঁ প্ৰায় আজিৰ পৰা 3-8 বছৰমান আগৰ কথা। এই থানৰ মাহাত্ম্য অধিক। এই থানত প্ৰভু বসুদেৱ জাগ্ৰত অৱস্থাত বিৰাজমান বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে। আৰু ভগৱন্ত প্ৰভুৱে বহু ভক্তৰ ওপৰত বিভিন্ন ধৰণে প্ৰভাৱ বিস্তাৰ কৰিছে। ইয়াৰ প্ৰমাণো আছে, আমি দেখা পাইছোঁ। আৰু আপোনালোকক এটা কথা জনাই থওঁ, এই বসুদেৱ থানৰ মূল পূজাৰ সম্ভাৰ হৈছে গাখীৰ। আৰু এইফালে বিভিন্ন অৱতাৰৰ আলোকচিত্ৰ ইয়াত অংকন কৰি থোৱা আছে। আপোনালোকে চাই যাওক, দেখাই দি আছোঁ। আপোনালোক গোটেই মন্দিৰটো দেখাই ল'লোঁ। এতিয়া আহক অলপ পূজা আৰম্ভ কৰি লওঁ। মায়ার জুড়িরে হরি বাঁধিলা তিয়াতি শিব অনুহারা হলু হরিরাম মুখে পারে করা হে ভগবান মুখে পারে করা হে। আৰু এই স্থানতে প্ৰভু ভগৱন্তক গাখীৰ দিয়া হয়। সকলো ভক্তগণ ৰাইজে প্ৰসাদ গ্ৰহণ কৰি আছে। ভগৱন্তক প্ৰণাম জনাই আমিও ঘৰলৈ বুলি উভতিলোঁ।
আৰু ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।